बाक्सायाव आसामनि केबिनेट मन्त्रि जगेन महना दैबानाजों सिलिंखार जालांनाय ओनसोलनि नखरफोरखौ नायदिंफैनायजों लोगोसेनो बेखौ लानानै जिल्ला बेंगिरिनि मावख'आरिफोरजों सावरायनाय जादों। आसामनि केबिनेट मन्त्रि जगेन महना बाक्सा जिल्लायाव बावैसो दैबानाजों लोमसावना सिलिंखार जालांनाय लामा दालांफोरखौ गोख्रै लुफिननाय आरो दैबानाजों लोमसावजाना सिलिंखार खालामजानाय नखरफोरनो मदद होनायखौ लानानै जिल्ला बेंगिरिनि मावख'आव बिफानारिफोरजों दिनै सावरायलायदों। लोगोसे मसलपुराव थानाय जिल्ला बिजेपिनि मावख'आव दोलोआरि मावथिफोरजों दोलोनि सोमोन्दै सावरायनायजों लोगोसे सोरखारनि बायदि मावथांखिफोरनि सोमोन्दैबो सावरायलायनाय जाबावो होननानै बुंथियो। आरोबाव बे सावरायखांनायनि उनावनो गुबुन गुबुन ओनसोलफोराव दैबाना जानानै थालांनायनि उनाव बायदि जेंनाजों मोगा-मोगि जानांनाय नखरफोरखौ हानाय बायदि हेफाजाब होगोन होननानै मिथिहोनाय जायो। ভাৰতীয় জনতা পাৰ্টি এটা ৰাষ্ট্ৰীয় দল। আমি জানো এতিয়া ভাৰতবৰ্ষৰ ভিতৰত পৃথিৱীৰ ভিতৰত এটা শক্তিশালী দল। ইয়াতে আমাৰ দলীয় কৰ্মীসকল, জিলা সমিতিৰ, মণ্ডল সমিতিৰ বিষয়ববীয়াসকলৰ লগত আমি দলীয় সাংগঠনিক ভেটি কেনেকৈ সবল কৰিব পাৰি বা দলৰ বৰ্তমান কি স্থিতি আৰু দলৰ যিখিনি কাৰ্যসূচী দি আছে তেওঁলোকে সঠিকভাৱে ৰূপায়ণ কৰিছে নে নাই, ইয়াৰ ওপৰতে আমি আলোচনা কৰিছোঁ। বিশেষকৈ মন কী বাত প্ৰধানমন্ত্ৰীৰ প্ৰতি মাহৰ শেষৰটো দেওবাৰত প্ৰধানমন্ত্ৰীৰ মন কী বাত আৰু ইয়াৰ লগতে আমাৰ যিবিলাক চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আঁচনি এইবিলাকৰ ক্ষেত্ৰত তেওঁলোক কিমান জ্ঞাতৰ, অন্ত্যোদয় আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত এই গোটেই কথাবোৰ আমি দলীয় কৰ্মীয়ে জানিব লাগে। এটা দলৰ যেতিয়া চৰকাৰ চলি থাকে দলৰ কৰ্মীসকলে এইবিলাকে থুলমূল। মই যিহেতু বাক্সা জিলাতে এই বানপানী ক্ষতিগ্ৰস্ত ৰিভিউৰ কাৰণে আহিছিলোঁ, কিমান কি ক্ষতি হৈছে এইখিনি কৰাৰ পাছত মই DC উপায়ুক্তত এখন ৰিভিউ মিটিং দি এতিয়া দলীয় কাৰ্যকৰ্তা অকণমান লগ কৰি আৰু ইয়াৰ পাছত মই অকল ফিল্ডত ভিজিট দিম, য'ত হেল্থ কেম্প চলি আছে। হেল্থ কেম্পবিলাকত প্ৰকৃততে ছাফিচিয়েণ্ট মেডিচিন পাইছে নাই, ডক্টৰ আছে নাই, কিমান অংশগ্ৰহণ কৰিছে। বানপানী হৈ যোৱাৰ পাছত এইটো এটা ইম্পৰ্টেণ্ট কাম যে আমি ইয়াতে ফ্ৰী মেডিকেল কেম্প দিব লাগে। মুখ্যমন্ত্ৰী মহোদয়ে এইটো কথা কৈ আছে। মই তাতে ভিজিট দি মই আজি গুৱাহাটী ৰাওনা হ'ম। গতিকেলৈ মই এতিয়া প্ৰিলিমিনাৰী যিসকল শিবিৰত আছিলে প্ৰায় ৩,৮৫০টা পৰিয়ালে এতিয়া তেওঁলোকক ৩,৮০০কৈ টকা আমি দিম। তাৰ কাৰণে বেংক একাউণ্ট আমি কালিৰ ভিতৰত জমা দিবলৈ কৈছোঁ। এই বাক্সা জিলাৰ ৩,৮০০ প্ৰায় 50টা ফেমিলি শিবিৰত আছিলে। এই শিবিৰত থকাসকলৰ কাপোৰ কানি আৰু বাচন বৰ্তন কিনিবৰ কাৰণে আমি এটা পইচা দিওঁ ৩,৮০০কৈ। সেই পইচাটো আমি খুব সোনকালে দিব লাগে। আমি কালিৰ ভিতৰত যদি আমি বেংক একাউণ্ট পাই যাওঁ আমি 2-3 দিনৰ ভিতৰত এই পইচাটো এৰি দিব পাৰোঁ। তাৰপিছত আমি ফুল্লি ডেমেজ কিমান হ'ল এই বানপানীটোত আৰু কিমান পাৰ্চিয়েলি ডেমেজ হ'ল। এতিয়া ফুল্লি ডেমেজ আমি ইয়াতে 14টা পাইছোঁ, তেওঁলোকে 95,000কৈ পাব। তেওঁলোকৰ একাউণ্ট দিবলৈ আমি একাউণ্টটো লৈ DBT চিষ্টেমত আমি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা আমি পে'মেণ্ট কৰিম। আৰু প্ৰায় 600 ঘৰ আমি পাইছোঁ যাতে যিটো পাৰ্চিয়েলি ডেমেজ 3,200কৈ পাব। তেওঁলোকে অলপ পানী বুৰি ঘৰটো সেমেকিছে বা এনেকুৱা কিবা হৈছে এখন নহয়। মই এতিয়া চাৰ্কুল অফিচাৰসকলৰ পৰা যিমানবিলাক ৰিপৰ্ট লৈ আছোঁ এতিয়া আমি তেওঁলোকৰ পৰা আমি প্ৰতিটো চাৰ্কুল অফিচত বিশেষ মানে অইন জিলাত যেনেধৰণে ক্ষতি হৈছে বিশেষ ক্ষতি মই দেখা নাই। আৰু অলপ ৰাস্তা পদূলি ক্ষেত্ৰত কিমানবিলাক মানে ভাগিছে, মথাউৰি কি ভাগিছে, লাইন ডিপাৰ্টমেণ্ট কিমান কি তেওঁলোকে ৰিপৰ্ট দিব পৰা নাই এতিয়ালৈকে। মই এতিয়া আমাৰ প্ৰথম ফাৰ্ষ্ট ফেজটো আছে যে এই শিবিৰৰ পৰা ঘৰলৈ যোৱাসকলক তেওঁলোকক আমি এই ইউটেনচিয়েল পইচাটো আমি দিম। তাৰপিছত ফুল্লি ডেমেজ আৰু পাৰ্চিয়েল ডেমেজ দিম, তাতে ঘৰটো বনাই তেওঁ আকৌ থাকিব পাৰে। তাৰপিছত আমি এছেছমেণ্ট কৰিম ফিল্ডত গৈ যে খেতি কিমান লোকচান হ'ল, গৰু মৌকা উঠিলে বা অন্যান্য APDCL হওক, ৰাস্তা কিমান ভাগিলে, মথাউৰি কিমান ভাগিলে, সেইবিলাকো আমি ফিল্ডত গৈহে আমি এষ্টিমেট বনামগৈ যাতে আননেচেচাৰী আমাৰ যাতে কোনো ধৰণৰ নহয়। প্ৰতিটো ডিপাৰ্টমেণ্টে ইতিমধ্যে এখন জিলা উপায়ুক্তক তালিকা দিছে। এই তালিকাখনৰ ওপৰত বেছ কৰি আমি ফিল্ডত গৈ সঠিকভাৱে আমাৰ নৰ্মছ মতে SDRFৰ যিটো নৰ্মছ মতে আমি পইচা দিব পাৰোঁ। কমপ্লিট নবনে ৰিপেয়াৰিঙৰ কাৰণে আমি প্ৰতিটো ৰাস্তা 1.5 লাখকৈ, কালভাৰ্ট আমি কমপ্লিট এষ্টিমেটৰ ওপৰত হ'ব, এনেধৰণৰ আছে। গতিকে এইখিনি কাম আমি খুব জোৰদাৰ সোনকালে কৰিবৰ কাৰণে আমি বিভাগীয় বিষয়াসকলক আমি নিৰ্দেশ দিছোঁ। আমি ইয়াতে মই 3 দিন আহি 3 দিনতেই মই এইবিলাক ৰিভিউ কৰি বিষয়াসকলক ফিল্ডত নমাই দিছোঁ। এতিয়া ফিল্ডত তেওঁলোকে কাম কৰি আছে আৰু মই 5 তাৰিখ আমাৰ কালি লাষ্ট ডেট আছে এই হাউচ হোল্ড ডেমেজখিনি দিয়া। তাৰপিছত আমাৰ 15 তাৰিখলৈকে আমি আমাৰ যিটো ৰিহেবিলিটেশ্যন গাৰ্ড আমি যাৰ 95,000 পাব বা যি পাব সেইখিনি আমি প্ৰায় 600 পৰিয়ালক আমি পইচা দিম। 15 তাৰিখৰ পাছত আমি ৰাস্তা পদূলি আৰু যিখিনি দলং বা অন্যান্য কালভাৰ্ট ক্ষতি হৈছে বা কৃষিভূমি বা পশু
নষ্ট হৈছে তাৰ পইচা দিব তাৰো এছেছমেণ্ট চলি আছে গতিকে এইখিনি গোটেই এছেছমেণ্ট কৰাৰ পাছত ফিল্ড অফিচাৰসকলে বিষয়াসকলে যেতিয়া ধুনীয়াকৈ তথ্য দিব মই আজি যাম বুলি ভাবিলে তেওঁলোকে লৈ যাব লাগিব মোক ফিল্ডত মই কৈ আছোঁ যে ক'ত খেতি নষ্ট হৈছে মই যাম কোনটো চাৰ্কুলত কি আছে তেওঁলোকে এতিয়া তথ্যটো আমাৰ হাতত আজি আহি তেওঁলোকে যিহেতু ফিল্ডত ঘূৰি আছে ময়ো এতিয়া মই ইয়াৰ পাছত মেডিকেল কেম্প এতিয়া এই সময়ত মানুহৰ স্বাস্থ্য সংক্ৰান্তীয় বাৰিষা হৈ যোৱাৰ পাছত যিটো ৰোগ আহিব পাৰে বিভিন্ন ধৰণৰ ডায়েৰিয়া চাৰিয়া হ'ব পাৰে সেইটো এটা এক নম্বৰ কাম আছে আমাৰ সেইখিনি এতিয়া চিকিৎসা শিবিৰবিলাক পাতি আছে যোৱা পৰহি দিনাও তেওঁলোকে 27 ঠাইত কৰিছে তাৰ আগদিনা 23 জেগাত আজিও 2-4 জেগাত আছে মই এতিয়া নিজে এজেগাত গৈ মই বৰমাত মই এটা ভিজিট দিম ডক্টৰসকলক ৰৈ থাকিবলৈ কৈছোঁ ছাফিচিয়েণ্ট মেডিচিন পাইছে নাই অন্যান্য কিবাকিবি ষ্টাফো ঠিকে আছে নাই এতিয়া কামখিনি এনেধৰণে ছিষ্টেমেটিক কৰি আমি লৈ গৈ আছোঁ যাতায়াতৰ ব্যৱস্থাটো প্ৰধান সমস্যা এতিয়ালৈকে ৰাস্তা ঘাট একো মেৰামতি কৰা নাই বান্ধত ৰাস্তাটো ঘপকৈ আমি বনাব নোৱাৰোঁ কাৰণ এটা ছাৰ্ভে কৰাৰ পাছত এটা ৰিপৰ্ট আহিব কি ডেমেজ হৈছে আৰু কিমান খৰচ আহিব টকাটো চেংচন নিদিয়ালৈকে তেওঁলোকে কামটো কৰাব নোৱাৰে আমি ভাবোঁ যে এতিয়া আমাৰ বানপানী চৰকাৰী মতেতো বানপানী সময়টো এতিয়াই আমাৰ 15 জুনৰ পৰা আমাৰ অক্টোবৰলৈকে 30 অক্টোবৰলৈকে আমি হয়তো আকৌ ছেকেণ্ড ৱেভ আহি যাব পাৰে আমি এতিয়া এনেকুৱা ধৰণৰো কথা থাকে যি নহ'লেও আমাৰ এতিয়া যাতে কোনো ৰাস্তা ব্লক হৈ নাযায় ক'ৰবাত যদি ছিগি আছে ইমিডিয়েট কৰিব লাগে সেইখিনি ডিচিক দিব লাগিব কোন জেগাত হৈ আছে মই PW ইঞ্জিনিয়াৰক আজি গধূলিৰ ভিতৰত দিবলৈ কৈছোঁ সেইখিনি আমি DC টেবুলতে বহি আমি আগতীয়াকৈ এপ্ৰুভ কৰি এইখিনি কাম ইমিডিয়েট যাতে গাড়ী বাগি বা স্কুল मोनसे फोसावथाय खैराबारि उपेन्द्र नेशनेल एकाडेमि फरायसालियाव देग्लायनिफ्राय 10 थाखोनि मुं थिसननाया सोलिगासिनो फरायसुला आरो फरायसुलिफ्रा थाखो 10आव मुं थिसननो गोनो गोथो जानानै दंब्ला एबा देग्लायनि मेट्रिक आनजादाव उथ्रिना गुबुन फरायसालिमाफोराव मुं थिसननायाव मानिबाफोर जेंना नुजाथिदोंब्ला नोंथांमोना जिंगा दासि खैराबारि उपेन्द्र नेशनेल एकाडेमि फरायसालिया नोंथांमोननो थाखो 10 नि सोलोंथाय लानो खाबु होदों आरो बे फरायसालियाव दा मुं थिसननाया सोलिगासिनो दं बे फरायसालिया उदालगुरि जिल्लायाव दं मख'जाथावदि बे फरायसालियाव देग्लायनि मेट्रिक आनजादाव गासै 80 सा फरायसुला फरायसुलिफ्रा गासैबो मोजां जौखोन्दो लानानै उथ्रिसार जानो हादों बे फरायसालियाव थानो थाखाय हस्टेलनिबो सुबिदा मोननो हागोन गोबां मिन्थिनो थाखाय 6003576723 84866100047 आरो 9101511040 जानबुं अनजिमायाव जागाजग खालामनो हागोन।